দেখুৱাম দেই এতিয়া মাইনা বাই কি কৈছে দেখুৱাম দেই বেটি আৰু বায়েকে খেলিব লৈছে দেই কি বায়েকে কি বনাইছে দেখুৱাম দেই মই সেইটো কি হয় বেটা ফ্ৰেঞ্চ ফ্ৰাইজ হা ফ্ৰেঞ্চ ফ্ৰাইজ উল্টা হৈ গ'ল মাইনা বাই এইটো কি হয় ফ্ৰেঞ্চ ফ্ৰাইজ আৰু সেইটো কি হয় হট ডগ বনাইছা ভালকে থৈ দিওঁ হট ডগ মই ফ্ৰেঞ্চ ফ্ৰাইজ ভালকে নবনালে কাৰণে আকৌ নাচোঁ মই ভালকে উল্টা হৈ এইটো চাওঁ সেইটো খুলি দিয়াচোন কি কি আছে চাওঁ মই ৱাও ইয়াত এইটো অনিয়ন হয় আৰু তাৰপিছত তিনিটা টমেটো আছে আৰু পিঁয়াজ আৰু চেলাড চীজ এইটো ব্ৰেড আৰু পেপাৰনিটো পেপাৰনি এইটো কি বনাইছা এইটো ডোনাট বনাইছোঁ ডোনাট খাবৰ স্প্ৰিংকল হা ডোনাট খাবৰ স্প্ৰিংকল এইটো বেটি ভাগৰ বক্স হয় ন চব মানে সেই ৰেচিপিবিলাক ইয়াতে ভৰাই দিছা মানে উল্টা আমাৰ খুৰী হাঁহি আছে খুৰী হয় দেই আমাৰ ঘৰলৈ আহি থাকে প্ৰায় কি হৈ গ'ল ন ডোনাট হয় নেকি hot dog didi আছে didi বলে এয়া হৈছে দেউতা গাড়ীখন ধুই আছে অকণো লেতেৰা হ'ব নিদিয়ে গাড়ীখন কিন্তু এয়া বৌয়ে এনেদৰে ফুলবোৰ সজাই ৰাখিছে বেটা আৰু মাইনাৰ আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ জানো বনাব পাৰে নে নোৱাৰোঁ যাওঁচোন ব'লক আৰু বৌয়েনো কি কৰিছে চাওঁগৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাচকল জালুক আৰু পনীৰ দি বনাম মই বলকচোন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম কাচকলকেইটা প্ৰথমে মই ধুই ল'লোঁ কাচকলখিনি এনেদৰে সৰু সৰুকৈ মই কাটি ল'লোঁ কটাৰ পাছত কেৰাহীটো গৰম কৰি তেল দি তাত পিঁয়াজ আৰু ৰচুন হালধি নিমখ একেলগতে তাত দি দিলোঁ দিয়াৰ পাছত কাচকলখিনি মই দিয়াৰ পাছত অলপ দেৰি এনেকৈ ভাজি থাকিম ঢাকন নিদিয়াকৈ অলপ দেৰি ভাজিম ঢাকনটো নিদিওঁ কাৰণ এইটো অলপ খৰখৰীয়া টাইপ কৰি ল'ম মই অলপ কাচকলখিনি নহ'লে যদি আপুনি ৰঙাকৈ বা খৰখৰীয়াকৈ নেভাজে তেতিয়া মানে খাবলৈ খুব কেহা যেন লাগে সেইকাৰণে মই অলপ দেৰি এনেদৰে ভাজিম ৰচুন আৰু জালুকখিনি একেলগতে মিক্সিত মাৰি ল'লোঁ খৰখৰীয়া হৈছে আৰু অকণমান দেৰি ভাজিম মই এতিয়া অলপ খৰখৰীয়া হৈছেগৈ মই এতিয়া উতলা গৰম পানী দিয়াৰ পাছত মই অলপমান বিৰিয়ানী মছলা দিলোঁ আৰু এয়া কষ্টুৰি মেথি অকণমান দি দিছোঁ দি দিলোঁ পনীৰখিনি দিয়াৰ পাছত মই যোনখিনি ৰচুন আৰু জালুক মিক্সিত মাৰি থৈছিলোঁ সেইখিনিও লগতে দি দিলোঁ অলপ দেৰি উতলোৱাৰ পাছত এয়া মোৰ ৰেডি হৈ গ'ল চব্জি মোৰ ৰেডি হৈ গ'ল আজি মানুহজনৰ মানে অলপ চৰ্দি লাগি আছিলে সেইটো কাৰণে মই মানে তেওঁৰ কাৰণে ৰুটি আৰু জালুক দি চব্জি অকণ বনাওঁ বুলি ভাবিলোঁ এই চব্জিখনকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই গুড নাইট